Hello friends, welcome to Assam Vidya. আজি আমি কোডিং ডিকোডিংৰ বিষয়ে আলোচনা কৰিম যে বেসিক্যালি কোডিং ডিকোডিং কি হয় আৰু কোশ্চেন পেপাৰত অহা কোশ্চেনবোৰ আমি কেনেকৈ সলভ কৰিব পাৰো সেই বিষয়ে আলোচনা কৰিম চলো আহা যে কোডিং ডিকোডিং ইজ দ্য সিম্পলেস্ট ফর্ম অফ ভার্বেল ইন্টেলিজেন্স ৰিজনিং অৰ্থাৎ কোডিং ডিকোডিং হৈছে মৌখিকৰ আটাইতকৈ সহজ ৰূপ বুদ্ধিমত্তাৰ যুক্তি যে প্ৰথমত আহিল লেটাৰ কোডিং অৰ্থ হ'ল যে আখৰৰ কোডিং যে ইন দিস category certain letters of alphabet stand for the certain other letters of the alphabet মানে কথাটোৰ অৰ্থ হ'ল যে এই শ্ৰেণীত বৰ্ণমালাৰ কিছুমান বিশেষ আখৰৰে বৰ্ণমালাৰ আন কিছুমান আখৰৰ বাবে থিয় হয় অৰ্থাৎ লেটাৰ কোডিংত কিছুমান বিশেষ আখৰৰ ক্ষেত্ৰত আমি বিশেষ বেলেগ এটা আখৰ ব্যৱহাৰ কৰি এই লেটাৰ কোডিংখিনি কৰিব লাগে গতিকে দেখো এটা এক্সাম্পল লৈ যে এটা এক্সাম্পলৰ যোগেদি আমি এই কথাখিনি বুজি পাম এনে ধৰণৰ যে ক্ৰাউনৰ কোড দিয়া আছে DSPXY যে in this each letter is replaced by its following letter in the alphabet that is C by D R by S and so on মানে ইয়াত কৈছে যে ইয়াত প্ৰতিটো আখৰৰ ঠাইত ইয়াৰ পিছৰ আখৰ লিখা হৈছে ঠিক আছে আৰু বৰ্ণমালাত থকা আখৰ অৰ্থাৎ C ডিৰ দ্বাৰা R S দ্বাৰা অৰ্থাৎ ইয়াত আমি দেখিব পাৰো যে C ৰ পিছত D আছে ঠিক আছে D আছে R ৰ পিছত S আছে ঠিক আছে S আছে O ৰ পিছত P আছে হয় P আছে W ৰ পিছত X আছে N ৰ পিছত O আছে এটো ঠিক আছে গতিকে ক্ৰাউনৰ কোডখিনি দি আছে DSPXY অৰ্থাৎ আমি এটো এটা এক্সাম্পল বা এটা কোশ্চেন দি আৰু ভালকৈ বুজিব পাৰিম এনে ধৰণৰ যে in a certain code language steamer is written as TUFBNFS how will house be written in that code যে ইয়াত দিয়া আছে যে স্টিমাৰৰ কোডখিনি হ'ল TUFBNES গতিকে হাউসৰ কোডখিনি কি হ'ব গতিকে আমি এটো লিখিব পাৰো যে S ৰ পিছত T আছে হয় 1 যোগ কৰিলে আৰু T ৰ পিছত U আছে E ৰ পিছত আছে F A ৰ পিছত আছে B M ৰ পিছত আছে N E ৰ পিছত আছে F আৰু R ৰ পিছত আছে S গতিকে হাউস কবলৈ গলে আমি দেখো যে হাউস H ৰ পিছত আছে I গতিকে I সকলো কেইটাতে আছে I A B C D আটাই কেইটাতে I আছে O ৰ পিছত P গতিকে আটাই কেইটাতে P দেখিব পাৰিছো ঠিক আছে E ৰ পিছত V কেইটাত আছে A C আৰু D ত V আছে S ৰ পিছত T লাগে ইয়াত আছে কেৱল মাত্ৰ S ৰ পিছত T C আৰু E ৰ পিছত আছে F কিন্তু ইয়াত F আটাই কেইটাতে দি আছে গতিকে ইয়াত S ৰ পিছত যে T হ'ব কেৱল C অপচনটোতে দিয়া আছে গতিকে আমাৰ ৰাইট আনসাৰটো হ'ব C যে হাউসৰ কোড ল্যাঙ্গুয়েজটো হ'ব IPVTF এতিয়া আমি নাম্বাৰ কোডিংৰ বিষয়ে জানিম যে নাম্বাৰ কোডিং কি হয়
আৰু এটোৰ অসমীয়াত হ'ব যে সংখ্যা কোডিং নাম্বাৰ সংখ্যা কোডিং in this category যে এই শ্ৰেণীত letter are changed by the number of letters in their corresponding alphabetic position যে এই শ্ৰেণীত আখৰবোৰ সংশ্লিষ্ট বৰ্ণমালাৰ অৱস্থানত থকা আখৰৰ সংখ্যাৰ দ্বাৰা সলনি কৰা হয় অৰ্থাৎ আমি নাম্বাৰ কোডিংত আখৰৰ যেটো পজিশন আছে অৰ্থাৎ লেটাৰৰ যেটো অৱস্থান আছে সেই অৱস্থানটো আমি সংখ্যাৰে বুজাম যেনেকৈ এৰ অৱস্থান কত প্ৰথমত 1 বিৰ অৱস্থান কত দ্বিতীয়ত গতিকে 2 সিৰ অৱস্থান কত তৃতীয় গতিকে ইয়াৰ নাম্বাৰ কোডিংটো হ'ব 3 ইয়াত এটা কথা দি আছে যে there are several methods of number coding যে সংখ্যা কোডিংত কেইবাটা পদ্ধতি আছে মানে সংখ্যা কোডিংত আমি ভালে কেইটা কোডিং পদ্ধতিৰে কৰিব পাৰো যে প্ৰথমটো হল যে position number of letters remain the same যে নাম্বাৰৰ বা আখৰৰ অৱস্থানটো সেম থাকে অৰ্থাৎ আমি ক'বলৈ গ'লে যে আখৰৰ অৱস্থান নম্বৰ একেই থাকে যেনে एग्जांपल ধৰি লও যে ক্লিয়াৰৰ নাম্বাৰ কোডিং খিনি কি হ'ব যে সিৰ পিছত আমি ই পাও এলৰ পিছত সিৰ পজিশনটো হল 3 আৰু এলৰ পজিশনটো হল 12 ইৰ পজিশনটো হল 5 এর পজিশনটো হল 1 আৰু আৰৰ পজিশনটো হল 18 এতিয়া সেকেন্ড নম্বৰটো হল যে পজিশন নাম্বাৰ অফ লেটাৰ্স আৰ এডেড যে আখৰৰ অৱস্থান নম্বৰ যোগ কৰা হৈছে মানে আখৰৰ অৱস্থানৰ যেটো নম্বৰ সেই নম্বৰটো যোগ কৰা হৈছে যে एग्जांपल হৰপে ফিয়াৰ যে ফিয়াৰৰ কেনে ধৰণৰ হয় আমি চাইলো যে এফ হৰ পজিশন হল 6 ইৰ পজিশন হল 5 এর পজিশন 1 আৰু আৰৰ পজিশন 18 গতিকে আটাই কেটা যোগ কৰিলে আমি 30 পাও আৰু তৃতীয় নম্বৰটো হল the position number of letters are added but at the same time a certain number is subtracted added multiplied or divided গতিকে ইয়াত কথাষাৰ এনে ধৰণৰ কৈছে যে আখৰৰ অৱস্থান সংখ্যা যোগ কৰা হয় কিন্তু একে সময়তে এটা নিৰ্দিষ্ট সংখ্যা বিয়োগ যোগ কৰা বা গুণ কৰা বা ভাগ কৰাও হয় যে এই ক্ষেত্ৰত আমি এটা एग्जांपल লও যে एग्जांपल হৰফে যে ফিয়াৰটোৰ আগত আছিল 30 তাৰ যে লেটাৰৰ পজিশন বিলাক একেলগে যোগ কৰি আমি 30 পাইছো এতিয়া আমি ফিয়াৰটো কেনেকৈ 120 পালো এই ক্ষেত্ৰত এনে ধৰণৰ হ'ব যে ইয়াত এফৰ পজিশন নম্বৰ হল 6 ইৰ হল 5 এৰ হল 1 আৰু আৰৰ হল 18 গতিকে আটাই কেটা যোগ কৰি 4 ৰে পূৰণ কৰিলে আমি 30 into 4 120 পাই যাম নাম্বাৰ কোডিংটো ভালকৈ বুজিবলৈ আমি আৰু এটা কোশ্চেন লও যে কোশ্চেনটো দি আছে যে if Delhi is coded as 73541 and Kolkata as 825896662 how will Calicut be coded ইয়াত কোশ্চেনটো দি আছে যে ডিৰ কোডিং হল দিল্লীৰ কোডিং হল 73541
গতিকে ইয়াত দিয়া আছে যে D7 অৰ্থাৎ আমি এনসাৰটো এনেকৈ বুজিব পাৰোঁ যে ইয়াত দিয়া আছে যে D7 E3 L5 H4 আৰু I1 আৰু কলিকাতাৰ কোডটো দিয়া আছে যে C8 A2 L5 C8 U9 T6 A2 কোশ্চেন আনসাৰটো যে সিৰ কোডিংটো আমি দেখিব লাগিব কি মান আছে সিৰ কোডটো যে সিৰ কোডটো 8 দি আছে ওকে গতিকে সিৰ কোডটো 8 বহাই দিলো এর কোডটো দি আছে 2 গতিকে আমি এ বহাই দিলো 2 এলৰ কোডটো দি আছে 5 গতিকে আমি 5 বহাই দিলো এতিয়া আইৰ কোডটো আছে 1 বহাই দিলো তাৰ পিছত আছে সি গতিকে সিৰ কোড 8 বহাই দিলো ইউৰ কোড আছে 9 বহাই দিলো আৰু টিৰ কোডটো আছে 6 গতিকে আমি টিৰ কোডটো 6 বহাই দিলো গতিকে এতিয়া আমি ক'ব পাৰো যে কলিকাতাৰ যেটো কোড এই কলিকাতাৰ কোডটো আছে 8251896 গতিকে এইটোৰ লগত কোনটোৰ মিল আছে যে 8251896 এইটোৰ লগত সি নম্বৰটোৰ মিল আছে গতিকে ইয়াত আনসাৰটো ৰাইট হ'ব সি নম্বৰ এতিয়া আৰু এটা আমি কোডিংৰ বিষয়ে জানি লওঁ যে সাবস্টিটিউশন কোডিং যে সাবস্টিটিউশন কোডিংটো কি হয় যেটো প্ৰতিস্থাপন কোডিং for such type of question two types of method are there যে এনে ধৰণৰ কোশ্চেনৰ বাবে দুটা মেথড কাৰ্যকৰী হয় আৰু প্ৰথমটো হল called the white is called gray here gray is the code of white অৰ্থাৎ যে হোয়াইটক গ্ৰে বলা হয় হোয়াইটক গ্ৰে বলা হয় ইয়াত গ্ৰে হৈছে হোয়াইটৰ কোড ঠিক আছে ইয়াত গ্ৰে হৈছে হোয়াইটৰ কোড আৰু এটা নিয়মত আছে এনে ধৰণৰ যে means white means gray here white is the code of gray ইয়াত কিন্তু বেলেগ হল কাৰণ meansৰ অৰ্থ হল মানে আৰু called বুলিলে আমি বলা হয় বা বুলি কোৱা হয় তাতে নটা means হল মানে গতিকে ইয়াত হ'ব যে হোয়াইট মানে গ্ৰে অৰ্থাৎ হোয়াইট গ্ৰে ৰঙৰ কোট আগত কেনে ধৰণৰ আছিল যে গ্ৰে হল হোয়াইটৰ কোট যেতিয়া আমি কল্ড ব্যৱহাৰ কৰিম তেতিয়া যেটো থাকিব যে হোয়াইট ইজ কল্ড গ্ৰে তেতিয়া হ'ব গ্ৰে টু হোয়াইটৰ কোট আৰু যেতিয়া means থাকিব তেতিয়া হোয়াইট means গ্ৰে তেতিয়া আমি হোয়াইট টু গ্ৰেৰ কোড বুলি ধৰিব লাগিব গতিকে এই ক্ষেত্ৰত আমি এটা এক্সাম্পল চাই লওঁ যে কেনে ধৰণে কোশ্চেন আহে আৰু কেনে ধৰণে সলভ কৰিব লাগে যে কোশ্চেনটো এনে ধৰণৰ if yellow is called blue blue is called red red is called pink pink is called black and black is called orange then what is the color of blood that অসমীয়াত যে যদি হালধীয়াক নীলা নীলাক ৰঙা ৰঙাক গোলাপী গোলাপীক কলা আৰু কলাক কমলা বোলা হয় তেন্তে তেজৰ ৰং কি হ'ব অপশন এ পিংক বি ইয়েলো সি অৰেঞ্জ ডি ব্লু যে কোনটো ৰাইট হ'ব এতিয়া আমি আনসাৰটো এনেদৰে লিখিম যে we know answer we know color of blood is
ৰেড আমি এইটো চিৰসত্য কথা আমি এইটো জানো যে তেজৰ ৰং কি হয় ৰঙা বাট একৰ্ডিং টু কোৱেশ্চন ৰেড ইজ পিংক যে একৰ্ডিং টু কোৱেশ্চনত কৈ দি আছে যে ৰেড তো পিংক হয় therefore the color of blood is pink গতিকে অসমীয়াত এনেকৈ যে আমি জানো তেজৰ ৰং ৰঙা সত্য কথা কিন্তু প্ৰশ্ন অনুসৰি ৰঙা মানে হল গোলাপী হেহে তেজৰ ৰং হ'ব গোলাপী এতিয়া আনসাৰটো কোনটো ৰাইট হ'ব ইয়াত আনসাৰটো আছে দিয়া যে পিংক কালাৰটো হ'ব তেজৰ ৰং তো ঠিক আছে বন্ধুসকল আজিৰ ভিডিওটো ইমানে আমি নেক্সট ভিডিওত আৰু কেইটামান কোডিং ডিকোডিঙৰ প্ৰবলেম সলভ কৰিম